মোৰ প্ৰিয় বোকাখাটবাসী ৰাইজ, সুপ্ৰভাত। আকৌ পুৱাই ওলাইছোঁ দিনটোৰ বাবে জনগণৰ কাষলৈ। কিন্তু দেখা পোৱা গৈছে যে ধন, টকা পইচা, মদ মাংস, বাহুবল আৰু মিছা কথাৰে আমাৰ বোকাখাটবাসীক বিভ্ৰান্তিয়ে নহয় ধ্বংস কৰিবলৈ এটা চামে চেষ্টা কৰিছে। এই মুহূৰ্তত আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ, আমি যেন সকলোৱে বোকাখাটবাসীয়ে এইবাৰ বুদ্ধি বিবেক আৰু নিজৰ ওপৰত থকা আস্থাৰে আগবাঢ়ি যাওঁ। আৰু মাত্ৰ 5টি দিন বাকী এই নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হ'বৰ কাৰণে। আৰু 5টি দিনত যেন আমি সকলোৱে আমাৰ স্থিতি অক্ষুণ্ণ ৰাখিব পাৰোঁ। আৰু এইবাৰ সকলোকে অনুৰোধ কৰিছোঁ, টৰ্চ লাইটৰ চিনত ভোট দি যেন বোকাখাটবাসীয়ে নিজকে জয়যুক্ত কৰে। মই সদায় আপোনালোকক আহ্বান কৰি আহিছোঁ আৰু আপোনালোকক হয়তো এটা সংকল্পও বাৰে বাৰে কৈছোঁ, বোকাখাটখনক এটি সমতাপূৰ্ণ, স্বচ্ছ, সেউজ আৰু উন্নত স্থানলৈ ৰূপান্তৰ কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। যদি সঁচা অৰ্থত বোকাখাটখনক আমি নিজৰ বুলি ভাবোঁ, তেনে আমি সকলোৱে মিলি এইসমূহ সংকল্প বাস্তৱ কৰিবৰ কাৰণে একেলগে আগবাঢ়িব লাগিব। সমতাপূৰ্ণ মানে বোকাখাটত থকা নানান জাতি জনগোষ্ঠীৰ কাৰণে বোকাখাটত সমস্থান থকাৰ উচিত। আমাৰ সমগ্ৰ নদীপৰীয়া দ অঞ্চলৰ ৰাইজ, আমাৰ ৰাস্তাৰ দুয়োকাষে থকা আমাৰ অসমীয়া ৰাইজ আৰু আমাৰ চাহ বাগানৰ মাজত থকা বহু জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এই সমাজ। ইয়াত আছে চাওতাল, মুণ্ডা, খাৰিয়া, ওৰাওঁ, কৰ্মকাৰ, তাঁতী, বড়ো, ৰাভা, কাৰ্বি, মিচিং, গোৰ্খালী, বিহাৰী, আহোম, কোচ ৰাজবংশী, চুতীয়া, বেংগলী, মাৰোৱাৰী, সকলো অসমীয়াই যেন বোকাখাটত নিজৰ স্থান পায়। তাৰ কাৰণেই আমি বোকাখাটখনক সমতাপূৰ্ণৰূপে গঢ়িব বিচাৰোঁ। তাৰোপৰি পুৰুষ মহিলা উভয়ৰে যেন সম অধিকাৰ থাকে এইখন সমাজত। আৰু আমাৰ কণ কণ শিশুৰ পৰা ধৰি জ্যেষ্ঠ বৃদ্ধজনলৈ বোকাখাটখনত যেন সমান স্থান থাকে। সেই ধৰণৰ সমতাপূৰ্ণ সমাজ এখন গঢ়িবৰ কাৰণে আমি বোকাখাটত আগবাঢ়ো। ধৰ্মৰ নামত, জাতিৰ নামত যেন বোকাখাটত ৰাজনীতি নহয়, উচ্চ নিচ্চৰ নামত যেন ৰাজনীতি নহয়, তাৰ কাৰণে আমি বোকাখাটক গঢ়িবলৈ ওলাইছোঁ। স্বচ্ছ কৰিবৰ কাৰণে কেৱল নিজৰ ঘৰখনৰ ভিতৰটো স্বচ্ছ থাকিলেই নহ'ব। বোকাখাটৰ চুকে কোণে প্ৰতিটো অঞ্চলতে যেন স্বচ্ছতাৰে ভৰি পৰে। তাৰোপৰি আমাৰ ব্যৱস্থাসমূহ, পঞ্চায়ত, বিভিন্ন চৰকাৰী অফিচ, আমাৰ বিভিন্ন ব্যৱস্থা সকলোৱে যেন স্বচ্ছৰূপে গাঁৱৰ ৰাইজৰ কাৰণে, আমাৰ বোকাখাটবাসীৰ কাৰণে কাম কৰিব পাৰে। তাৰ কাৰণে আমি সংকল্প লৈছোঁ যেন দুৰ্নীতিগ্ৰস্ত এই আমোলাতান্ত্ৰিক যি ব্যৱস্থা আছে তাক সংশোধন কৰি বোকাখাটবাসীয়ে নিজৰ কাৰণে এখনি স্বচ্ছ বোকাখাট গঢ়িব লাগিব। সৰুৰে পৰা বোকাখাটতেই ডাঙৰ দীঘল হ'লোঁ, কিন্তু বোকাখাট চহৰখন আৰু সমগ্ৰ সমষ্টিটো উন্নতিৰ নামত আমি একোৱেই দেখা নাপালোঁ। আমি কেতিয়াবা লাজ পাওঁ, পৃথিৱীৰ মানুহ কাজিৰঙালৈ আহে বিশ্ববিখ্যাত এশিঙীয়া গড় চাবৰ বাবে, কিন্তু আমাৰ ইয়াত থকা অসংখ্য জাতি জনগোষ্ঠীৰ পৰিচয় কেতিয়া আমি দাঙি ধৰিব পাৰিম? বোকাখাটত সেয়েহে প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণেই থাকিব লাগিব এটাকে অনুষ্ঠান, য'ত তেখেতসকলৰ ভাষা সংস্কৃতিক সংৰক্ষণে নহয়, তাৰ ওপৰত গৱেষণা কৰিবৰ বাবে এটিকৈ কেন্দ্ৰ থাকিব লাগিব। বোকাখাট আমি জানো, বৃহৎ ইণ্ডাষ্ট্ৰীৰে আমি বোকাখাটখনক ভৰাই পেলাব নোৱাৰোঁ, কিয়নো কাজিৰঙা আছে, ৱৰ্ল্ড হেৰিটেজ চাইট, আৰু আমাৰ বাতাবৰণ সংৰক্ষণ কৰিবৰ কাৰণে ইয়াত আমি বৃহৎ আকাৰৰ ইণ্ডাষ্ট্ৰীৰ পক্ষপাতিতা কৰিব নোৱাৰোঁ। সেয়েহে সৰু সৰু ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰীত আমি মনোযোগ দিব লাগিব, যাতে আমাৰ নিবনুৱাৰ সমস্যা সমাধান হয়। আৰু বোকাখাটখনক আমি ৱৰ্ল্ড ক্লাছ টুৰিষ্ট চেণ্টাৰ, ভাষা সংস্কৃতি জাতি জনগোষ্ঠীৰ পৰিচয়ৰে সাজি তুলিব লাগিব, আৰু আমি এটি শৈক্ষিক কেন্দ্ৰ হিচাপে আমি গঢ়ি তুলিব পাৰোঁ। আৰু বোকাখাটৰ প্ৰতিগৰাকী মানুহৰ কাৰণেই যেন ইয়াত স্থান থাকে, তাৰ কাৰণে সুব্যৱস্থা আমি গঢ়ি তুলিব লাগিব। যেনে বৃদ্ধসকলৰ কাৰণে তেখেতসকলক চোৱা চিতা কৰাৰ বাবে অনুষ্ঠান, অনাথ বা ফিজিকেলি অৰ ডিফাৰেঞ্চিয়েলি এবল্ড লোকৰ কাৰণে তেখেতসকলৰ কাৰণে
উচ্চ বৈজ্ঞানিক স্তৰীয় কেন্দ্ৰ। তাৰোপৰি সকলোৰ কাৰণে যি দুখ দুৰ্দশাত পতিত হয় তেখেতসকলৰ কাৰণে একোটাকে ৰিহেবিলিটেশ্যন চেণ্টাৰ। বোকাখাটখনক উন্নত কৰি শৈক্ষিকভাৱে স্বাস্থ্যৰ দিশৰ পৰা, যাতায়াতৰ ফালৰ পৰা, ইয়াৰ বজাৰ সমাৰসমূহ আটক ধুনীয়াকৈ আমি সুসজ্জিত কৰি বোকাখাটক আমি এটা অন্য শিখৰলৈ লৈ যাওঁ আহক।